নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? পুনৰ স্বাগতম জনাইছোঁ আমাৰ এটা ভিডিঅ'লৈ। আৰু আজি আমাৰ জুবিন দাৰ মৰমৰ সম্পদ, যিহেতুকে আমাৰ মাজত নাই, বহুত বেয়া লগা কথা। তেওঁৰ এটা বিগেষ্ট ফিল্ম ৰৈ ৰৈ বিনালে, তাৰ ট্ৰেইলাৰ আছে, তাকে আজি আমি চাবলৈ গৈ আছোঁ আৰু ৰিয়েক্ট কৰিম কেনেকৈ হৈছে আৰু কি লেভেলত বনিছে। মই চাইছোঁ, মোৰ ফালে ইমান মই 100% হাজাৰ% দিবলৈ আছোঁ ভাই। ইমান মজা লাগিছে ট্ৰেইলাৰটো। লেটছ গো, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সকলোৱে চাইছে যিহেতুকে মোৰ ফালেদি এটা ফিডবেক দিওঁ ট্ৰেইলাৰটোৰ ওপৰত। আৰু ফিল্মটোতো চাব গৈ আছোঁ 31 অক্টোবৰ ন। লেটছ গো, ৰৈ ৰৈ বিনালে। সময়ক মই আটাইতকৈ ভাল কৰোঁ। সময়ৰ লগত জুবিনদাৰ বহুত ডাঙৰ সম্পৰ্ক। ভগৱান নামানে তাই, সময় মানে। সেইটো মহিলাগৰাকীটো চাইছেনে? সেই ভইচ নোটটো দিছে। লাইক কি বহুত ভয়ো লাগে, বহুত ভালো লাগে, বহুত ধুনীয়া কৰে মানে, এনেকৈ টাইপৰ মানে। কোনফালেদি কি ক'ম এইটো মানে মই নিজে এক্সপেক্ট কৰিব পৰা নাই। লাইক ফ্ৰেমটো চোৱা, আপোনালোকে ফ্ৰেমটো চাব পাৰে, ইমান ধুনীয়া ফ্ৰেম মানে। এটা বলিউড লেভেলৰ ওপৰত মানে এনেকৈ ফ্ৰেম বনাইছে। One Life. Oh my God. ইমান ধুনীয়া গোৱা তুমি। মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক। এণ্ট্ৰি যোনটো লেভেলত দিছে, যোনটো লেভেলত কথা পাতিছে, মই বিচাৰোঁ তোমাৰ গান শুনে। অভিয়াছলি আমি বহুত আগৰ পৰা শুনিছোঁ, আমি আজিও বিচাৰিছোঁ, বাট কি ক'ম আৰু। My God, one love. ভাল পাব যেনেকৈ শিকা, বাট মৰম চবক দিয়া, প্ৰিয়জন এজন ৰাখা। গাখীৰৰ মাই গড, দিছ ইজ এ ছিংগাপুৰ শ্বুটিং। এনেকৈ লাগিছে যে এইটো ছিংগাপুৰ শ্বুটিং চলি আছে। হয় নেকি ছিংগাপুৰ শ্বুটিং? মই নাজানো, যোনে জানে ক'ব, বাট মোক এনেকৈ লাগিছে এইটো ফ্ৰেমটো চাই কিন্তু ছিংগাপুৰ শ্বুটিং চলিছে। গানৰ বেপাৰো বেপাৰ, খালি চৰি টপিক গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। টপিক গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। আজি এই কথাটো সত্য হৈ পৰিল। জুবিন গাৰ্গে নিজৰ ভিতৰৰ পৰা এই কথাটো কিছুমান পডকাষ্টত কৈছে যে মোক ইউজ কৰা হৈছে, বা মানুহে খালি টকা চিনি পায়, মানুহে মানুহক চিনি নাপায়। তাই এনেকৈ টাইপ হৈ গ'ল কথাটো। এতিয়া মানে জুবিন গাৰ্গক ভাগুৰ অৱস্থাটো মানে দৌৰাই ফুৰিছে। যদি জুবিন গাৰ্গে নকৰোঁ বুলিও ক'ব গৈছে, তাক ৰিকুৱেষ্ট কৰি পেলাই লৈ যোৱা হৈছে। মানে এনেকুৱা টাইপৰ কাহানী এই চিনেমাখনত আমি দেখিবলৈ পাম। আশা কৰিছোঁ এই চিনেমাটো ইমানে মানে নেক্সট লেভেলত যাওক আৰু মানুহে ইমানেই বেছি মৰম দিয়ে, গোটেই অসমে গম পাব লাগে বা গোটেই পৃথিৱীয়ে গম পাব লাগে যে অসমত এনেকুৱা এটা চিনেমা যোনটো জুবিন দাই কৰি থৈ গৈছে। সব প্ৰকাৰ সব বেপাৰী এনেকে কথা এনেকুৱা লাগিছে যে নদী বয় জানা মৰমকে ৰৈ সাগৰৰে উঠিয়াই নিজে মানে এইবিলাক কথা কৈ আছে যে মোৰ লগত এনেকৈ হৈছিলে। চব বেপাৰী, চব টকা চিনি পায়। কেনেকৈ হ'ব পাৰে এইবিলাক? কেনেকৈ লিখি যোৱা কথাটো কেনেকৈ মানে জুবিনদাৰ লগত সত্য হৈ ল'ব পাৰে? কেনেকৈ এইবিলাক কথা জুবিনদাই গোটেই গম পায় যে মোক ইউজ কৰি আছে মানুহবোৰে, যে খালি মোক টকাৰ কেনে চিনি পাই আছে। মোৰ ৰেষ্ট লোৱা অৱস্থাটো বা এনেকৈ অৱস্থাটো মোক মানে টকাৰ দৰে মোক ইউজ কৰা আছে। জুবিনদাই সদায় ভাল পায় চিনেমা কৰি ভাল পায়, বাট চিনেমাত কাম কৰিছিলে, বাট জুবিনদাক বহুত ভাগৰাইছে, বহুত দৌৰাইছে। বহুত বেয়া লাগিছে এই ভিডিঅ'টো চাই পেলাই, বেয়া লাগিছে মানে। ইয়াত যোনটো এটা ৱৰ্ড ন গাত লাগিছে, মানে ভিডিঅ'ত লাগিছে। লেটছ গো গাইজ। আৰু মা মৰিব, শ্ব' মাষ্ট গো অন। I'm an artist. মই অন্ধ নহয়, I'm an artist. মই অন্ধ নহয়,
আপুনি সঁচাই অন্ধ নাছিলে, আপুনি মহান আছিলে জুবিন দা। আৰু আপোনাৰ নিচিনা মানুহ পাবলৈ আৰু নাই আৰু আমি 7টা জনাবলৈ কোনো 10টা জনাবলৈ কোনো জুবিন গাৰ্গৰ নিচিনা হ'বও নোৱাৰে। গান গাব পাৰে কিন্তু হৃদয় কেতিয়াও হ'ব নাই। আজি ইমান ডাঙৰ এটা বিগেষ্ট ছিংগাৰ নিজৰ কাৰণে কি কৰি গ'লে? 2টা গাড়ী ল'লে, নিজৰ ঘৰ কমপ্লিট নকৰিলে, মানুহক চালে, সকলোবোৰ টকাই হওক যি হওক মানুহক দিছে। যে নিজৰ লগত থাকিব লগা টকা বেলেগক দিছে। চ' ইয়াতকৈ বেছি মহানতা, ইয়াতকৈ বেছি মৰম কি দেখাব আমাৰ জুবিন দা? আৰু কিয় নালাগিম আমাৰ নিচিনা মানুহ জুবিনৰ কাৰণে? জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ লাগিবই আমাক। আৰু এই চিনেমাখন চোৱাৰ পিছত মই নাজানো অসমখন কি হ'ব, কাৰণ এনেকুৱা লাগিছে এই চিনেমাখন চোৱাৰ পিছত অসমৰ মানুহে আকৌ বেছি খং উঠিব। বিকজ ইয়াতে ইমান মানে অন্তৰত লগা মানে ৱৰ্ড আছে আমাৰ কাৰণে, যে এতিয়া যেনেকৈ ক'লে ইয়াত চব বেপাৰী, তো কিমান বেয়া লাগিছে আমাক। চব বেপাৰী মানে চব টকা চিনি পায়। চ' এই ঘটনাটো আচলতে জুবিন গাৰ্গৰ লগত হৈ গ'ল। চ' নাজানো এই ফিল্মখন গোটেই চোৱাৰ পিছত মানুহৰ কি ৰিয়েক্ট হ'ব। লেটছ গো গাইজ। আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। সঁচা কথা, আৰ্টিষ্টৰ এটা সদায় পলিটিক্স, ৰাইজৰ লগত। জুবিন দাই আমাক ভাল পাইছিল, অনুৰাগীবিলাকক ভাল পাইছিল, এই পলিটিক্স কৰাবিলাকক নহয়। চ' সদায় এটা কথা কৈ গৈছে, যোনটো ভুল দেখিছে মাত মাতিবা, ভয় নাখাবা। কিন্তু আমি কি কৰিম? আমাক সৰু মানুহবিলাকক কি কৰে যে উচিত কথাত যেতিয়া মাত মাতিব যাওঁ আমাক কি দিয়ে? আৰক্ষীৰ জালত দিয়ে। কিন্তু জুবিন দাই ভয় খোৱা নাছিল। যিখিনি টাইম আছিল জুবিন দাই মাত মাতি গৈছে। কি ক'ম, মই চিনেমাখন চাবলৈ বহুত এক্সাইটেড গাইজ, বহুত এক্সাইটেড। মই এই চিনেমাখন যেনেকৈ নহওক চাব যামেই। বাট 31 অক্টোবৰত এনেকৈ মানে তোমাৰ ভিৰ হ'ব, এনেকৈ মানে ক্ৰেজ হ'ব। ৱাও, মইতো ভাবিয়ে কেনেকৈ লাগিছে মানে চিনেমা হল কি হ'ব। ওৱান ড্ৰিম, অ' মাই গড। ইয়াতে তোমাৰ হেৰিও আছে, আচুৰ্য বৰপাত্ৰ আছে ইয়াতে। চ' চিনেমাখন এনেকৈ নেক্সট লেভেল লাগি আছে। মই মানে কি ক'ম আৰু, এইটো বলিউডৰ লগত কম্পেয়াৰ কৰিব লাগিব ওপৰত, এনেকৈ লাগি আছে মোক। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইম'চনটোৱে মিউজিক। মানুহ বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে, নিশাই বিনালে, ৰৈ ৰৈ বিনালে, নিশাই বিনালে। কেতিয়া এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ, সাঁতুৰিব পাৰিমনে? এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ, সাঁতুৰিব পাৰিমনে? এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ, সাঁতুৰিব পাৰিম। অ' মাই গড। ঠিকে আছেনে? একো নহয়, একো নহয়। চালা হাৰ্ট থ্ৰব, তই কেতিয়া ৰৈ যাবি নেকি? আমাৰ হাৰ্ট থ্ৰব জিৰণি ল'লে। গানৰ বেপাৰী চব, সাগৰখন ইমান ডাঙৰ, সাঁতুৰিব পাৰিম। আজি সেই সাগৰ সাঁতুৰিব নোৱাৰি জুবিন দাই আমাক এৰি থৈ। বহুত বেয়া লগা কথা। জয় জুবিন দা, জয় অসম, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু জাষ্টিছ পাবই লাগিব। নমস্কাৰ।